কাশ্মীৰত যোৱাকালি যি মৰ্মান্তিক ঘটনা সংঘটিত হ'ল, পাকিস্তানী উগ্ৰপন্থী সংগঠনে যি নিৰীহ লোকক পৰ্যটকক হত্যা কৰিলে, তাৰ কাৰণে আমি অত্যন্ত মৰ্মাহত হৈছোঁ। নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি যোৱা দুদিনীয়া কাৰ্যসূচী যি চলি আছিল, সেই কাৰ্যসূচী চলাই নিয়াত এই খবৰে আমাক যথেষ্ট আঘাত জন্মালে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে আমি আমাৰ নিমন্ত্ৰিত শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত আমি বিশেষভাৱে আলোচনাত বহি আমি এটা সিদ্ধান্তত উপনীত হওঁ যে যিহেতু আমি অত্যন্ত মৰ্মাহত আৰু আজি আমাৰ অন্তৰৰ পৰা কোনো ধৰণৰ ফূৰ্তি কৰিবলৈ আমাৰ কোনো ইচ্ছা যোৱা নাছিলে। সেইকাৰণে তেখেতে আমাৰ অনুৰোধৰ প্ৰতি সহমত জ্ঞাপন কৰাত আমি এই অনুষ্ঠানভাগি আমি বাতিল কৰিলোঁ আৰু এই অনুষ্ঠানভাগি পুনৰ 4 মে তাৰিখে পুনৰ অনুষ্ঠিত কৰা হ'ব বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আৰু ইয়াৰ লগতে আমি এটা কথা পাকিস্তান তথা অন্য ধৰ্মান্ধসকলক আমি এটা কথা অনুৰোধ কৰিব খুজিছোঁ যে তেওঁলোকে যিটো ধৰ্মৰ নামত হত্যা লীলা তেজৰ নৈ বোৱাই যি এক ভাৰত বিভাজনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, এই প্ৰচেষ্টাত তেওঁলোকে কেতিয়াও সফল হ'ব নোৱাৰিব আৰু সমুদায় ভাৰতবৰ্ষ সদায় একেলগে আছে আৰু আপদে বিপদে সদায় একেলগে থাকিব। ইয়াৰ পৰাই আমি এই বাৰ্তা তেওঁলোকলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ।